নমস্কাৰ সকলো অসমবাসীলে মোৰ অশেষ ধন্যবাদ থাকিল আসলতে আজি আপোনালোকে মোক যিমানখিনি সহায় সহযোগিতা আগবঢ়াইছে মই সঁচাকৈ সাহস পাইছো যে মই অসমীয়াৰ বাবে যুঁজিব পাৰিম বুলি মোক বিয়াত বহুত ভয় ভাবুকি দিয়া হৈছে আসলতে মই অকণ পুতুককৈ আৱেগিক হৈ যাওঁ মোৰ বেয়া এইকাৰণে লাগিছে যে বহু লোকে মোক মানে ভাবুকি দিছে মৃত্যুৰ ভাবুকি দিছে মোক কৈছে চাই লম ৱেইট ৱাচ এই ধৰণৰ কিন্তু মই এষাৰ প্ৰশ্ন তেওঁলোকে সদায় কয় যে অসমীয়া বেংগলী আমি ভাই ভাই যদি তোমালোকে সঁচাকৈ ভাই ভাই হোৱা হয় কালি কেনেকৈ তোমালোকে এইখিনি কৰিব পাৰিলা যদি ভাই আছিলা তাৰ মাজত এজনো ভাই মোৰ কাৰণে নাহিলানে কিয় নাহিলা এয়াই নেকি তোমালোকৰ ভাই যদি সঁচাকৈ তোমালোকে ভাই হয় তেতিয়াহ'লে আগবাঢ়ি আহা এতিয়াও হৈ আছে আগবাঢ়ি আহা কালি মোৰ ভিডিঅ'টোত এজন ল'ৰা আছিলে যোনজন ল'ৰা মানে যাৰ কাৰণে কালি বস্তুটো বেছি ডাঙৰ হৈ গ'ল কথাবোৰ সকলো বস্তু বহুত ডাঙৰ হৈ গ'ল সেই ল'ৰাজনে কালি কি কৰিছে মই বোলে 5জন মানুহ মৰাৰ কাৰণে বহুত সুখী হৈছো বুলি সকলো বেংগলী ভাষী লোকক এইষাৰ কথা কৈ কালি বহু লোক জমা কৰাই দিলে কমসে কম 1000 ওপৰত মানুহ হ'ব মোৰ কথা এইটোৱে যে কেনেদৰে এই ইমানখিনি মানুহ জমা হৈ গ'ল ইমান পুতুক অলপ সময়তে কেনেকৈ জমা হ'ল জানেনে ৰাইজ এষাৰ মিছা কথা কৈ সেই কথাষাৰ আছিলে মই 5জন মানুহ মৰাৰ কাৰণে খুবেই ভাল পাইছো এইষাৰ কথা কৈ গোটেই মাইকী সমাজ সকলোকে একত্ৰিত কৰিলে এজন লোকে আৰু সেইজন লোকক মোক লাগে সি যদি শাস্তি পায়ে মোক খুবেই দৰকাৰ হৈছে মোক লংকাত মোক অকলশৰীয়া কৰি পেলাইছে মোক এনেকুৱা কৰি পেলাইছে মোক এনেকুৱাও কৈছে যে অসম লংকাত তই এজনী আছো অসমীয়া ঘৰে আছো অকলশৰীয়া এতিয়া গতিকে মই জানো আপোনালোক সকলো মোৰ লগত আছে আৰু থাকিবও গতিকে মোক দুখী শাস্তি দিয়াৰ ক্ষেত্ৰত আপোনালোক সকলোৰে সহায় লাগে পাম বুলি আশা ৰাখিছো আৰু বেংগলী ভাষী লোকসকলে এষাৰ কথাই কওঁ যদি ভাই হোৱা ভাই হৈ দেখুওৱা মুখেৰে ভাই বুলি ক'লে ভাই হৈ নাযায় ভাই হৈ দেখুওৱা এবাৰ তেতিয়া মানিম তোমালোক সঁচাই আমাৰ ভাই হয় বুলি অসমীয়াৰ কেইখন যুঁজত তোমালোকে অসমীয়াৰ লগত আছা গন্তি কৰি দিব পাৰিবা অসম সমস্যাৰ কাৰণে কিমান আগবাঢ়ি আহিছা দেখাব পাৰিবা অসমৰ এটা বন্ধ দিলে তোমালোকে কোৱা আমাৰ ব্যৱসায় নষ্ট হৈ যাব এইবোৰ বন্ধ নামানো ঠিক আছে ময়ো বন্ধৰ এগেইনষ্ট হয় মই নিজেও বন্ধ নামানো 23 অক্টোবৰ বন্ধও মই মনা নাছিলো মই কোনো বন্ধ সাপোৰ্ট নকৰো কেনেকৈ তেতিয়াহ'লে তোমালোকে কালি বন্ধ সাপোৰ্ট কৰিলা কিয় কালি বন্ধটোৰ ক্ষেত্ৰত কি সেই 5জন মানুহ জীয়াই উঠিব তোমালোকে এষাৰ কথা নাভাবা কিয় যে কালি বন্ধটো দিয়াৰ কাৰণে দুখীয়া আৰু বেছি সুবিধা পালে সেই 5জন মানুহ যিকেইজন হত্যাকাৰী আছিল হয়তো কালি তোমালোকে বন্ধ নিদিয়া হয় সেই হত্যাকাৰী কেইজনক আৰক্ষী প্ৰশাসনে ধৰিবলৈ আৰু সুবিধা হ'ল হয় হয়তো সময় পালে হয় তোমালোকৰ লগত যুঁজ কৰি থাকোতে আৰক্ষী প্ৰশাসনৰ যিখিনি সময় নষ্ট হ'ল হয়তো সেই দুখীকেইটা পলাবলৈ আৰু সুবিধা কৰি দিলা নহয় জানো তাকেইটো কৰিলা তোমালোকে সেইকাৰণে কওঁ অলপ চিন্তা ভাৱনা কৰি কামবোৰ কৰা উত্তেজিত হলে সকলো সমাধান নহয় কালি যেতিয়া উত্তেজিত হৈ তোমালোক আহিলা যিখিনি মোৰ লগত কৰিলা মই অতিকৈ দুখী হৈছো বিশেষকৈ মই লংকা নিচিনা জেগাটোত আজি 30-40 বছৰ হ'ব আছো কিন্তু যিখিনি লগত উঠা বহা কৰো সদায় মোৰ বেংগলী বন্ধু বহুত আছে মই স্কুলত আছে কলেজত আছে পঢ়িছো একেলগে খাইছো একেলগে হেতৰ ঘৰতো থাকিছো কিন্তু সেইটো যে ওপৰে আছিলে সেইটো মই আজি বুজিলো অন্তৰপৰা কাৰো মোৰ প্ৰতি ভাল ভাব নাছিল বা অসমীয়াৰ প্ৰতি নাই যদি আছে ন যদি এতিয়াও আছে ঠিক আছে মই ভাবি লৈছো এতিয়াও আছে তে আহা ওলাই আহা কালি তোমালোকে হিন্দু কোৱা ন ময়ো হিন্দু তুমিও হিন্দু ঠিক আছে মইতো ধৰ্মভিত্তিক ৰাজনীতি কেতিয়াও নকৰো বা মই ৰাজনীতিৰ বস্তুতে ভাল নাপাওঁ তথাপিও কওঁ যদি তোমালোক সঁচাকৈ হিন্দু হয় তে কালি এজনী হিন্দু ছোৱালীৰ ওপৰত যিখিনি হ'ল তাৰ প্ৰত্যুত্তৰ মোৰ লগত বিচৰা আহিবা বুলি আগবাঢ়ি আহিবা বুলি মই আশা ৰাখিছো এতিয়াও যদি তোমালোক সঁচাকৈ ভাই হয় তে ভাই হৈ দেখুওৱা সুবিধা এটা দিছো চাও তোমালোক সঁচাকৈ ভাই হয় নে নহয় যদি হ'ব নোৱাৰিছা তেতিয়াহ'লে এইটো তোমালোকৰ কাৰণে বিগ সেলুট
আৰু মই তোমালোকক একো নকওঁ এইটো মোৰ ভিডিঅ'টো মোৰ এটাই কাৰণ তোমালোকক এটা সজাগতা কৰিব বিচাৰিছো দুখী যদি শাস্তি বিচাৰিছা বন্ধ কম পালন কৰা দুখীৰ শাস্তিৰ বাবে চৰকাৰৰ ওচৰত দাবী দিয়া তেতিয়াহে পুলিচ প্ৰশাসনে ধৰিবলৈ সক্ষম হ'ব নাকি তোমালোকৰ লগত বন্ধ ঘূৰি থাকিলে দুখী কেতিয়াও নলায় আৰু মানুহ মৰিলে মানুহে ভাল নাপায় কালি যিজন লোকে ক'লে যে মই 5জন লোক মৰা কাৰণে ভাল পাইছো তে তেওঁ সেই ৰেকৰ্ডিংটো শুনাব পাৰিব মোৰ মুখেৰে ওলোৱা ৰেকৰ্ডিংটো পাৰিব আৰু তেওঁলোকে তেনেকুৱা যদি প্ৰমাণ আছে দেখাব কিয় নোৱাৰিলে আৰক্ষী প্ৰশাসনক কিয় ৰেকৰ্ডিংটো নুশুনালে মইতো সাজু আছিলো জেলত যাবলৈ মই জেলৰ ভাত খাবলৈ ভয় নকৰো মোক নিনিলা কিয় পুলিচে নিনিলে কিয় বা তুমি ৰেকৰ্ডিং নুশুনালা কিয় তোমাৰ মোবাইলটোৰ পৰা মই ডিলিট কৰিব যোৱা নাছিলো কেনেকৈ শুনাবা যিহেতু মই কোৱাই নাই মানুহ মৰিলে মই কোনো দিনে হহা নাই কি বেংগলী হক মুসলিম হক অসমীয়া হক বিহাৰী হক ৰাভা কছাৰী ডিমাছা যিয়ে হক মই অসমীয়া হয় অসমত ভাবো কিন্তু তোমালোকে অসমীয়া বুলি নাভাবা এতিয়াও কৈছো অসমীয়া হোৱা তোমালোকক আমি বাহিৰত মাৰিব যোৱা নাই গালি দিব যোৱা নাই মই লংকাত থাকিলে কোনো বঙালীক আজিলৈকে গালি দিব যোৱা নাই কাৰো ঘৰত যোৱা নাই তোমালোকে বন্ধ দিছা মই বজাৰত গৈ ধমকিও দিব যোৱা নাই কিন্তু মোৰ ঘৰত আহি তোমালোকে এইখিনি কৰিছা পুলিচ প্ৰশাসনৰ ওচৰত মোৰ এটাই অনুৰোধ আপোনালোকৰ ওচৰতো কালি মই এজাহাৰখন দি আহিছো তাৰ একচন ল'ব বুলি আশা কৰিছো আৰু যদি একচন নহয় তে তাৰ ওপৰত মই যাবলৈ বাধ্য হ'ম এয়াই কৈ মোৰ আজি লাইভ ভিডিঅ'টো মই শেষ কৰিছো শেষৰ বাৰ আকৌ কওঁ সকলো অসমবাসীলৈ মোৰ ধন্যবাদ মই বিৰাট সাহস পাইছো আপোনালোকৰ কাৰণে মই এতিয়া মৰিবও ভয় নকৰো আপোনালোকৰ লগত মই আছো থাকিম প্ৰত্যেকটো যুঁজত থাকিম আৰু এটা কথা পাহৰিছিলো আমাৰ লংকাৰী দুজনমান আছে নাম নকওঁ মই মোক বহুত আগত এদিন কৈছিলে এজনে মোক কনকলতা কৈছিলে তেওঁকো ধন্যবাদ থাকিল দাদা আপুনিতো মোক ইটিকিং কৰিছিল কিন্তু আপোনাৰ কনকলতা জনীয়ে আজি কনকলতা হ'ব পাৰিছো বুলি মোৰ অনুভৱ হৈছে ধন্যবাদ আপোনালৈকো আপুনিতো গম পাইছে আপুনি কোন হয় আৰু দ্বিতীয় কথা সদায় কয় ন যে মই ফেচবুকত খালি চিঞৰিব জানো ফেচবুকত লাইক দিব জানো কমেন্ট কৰিব জানো কেতিয়াও কৰি দেখাব নোৱাৰো এতিয়া পৰা মোৰ কৰণীয় পাব বাৰু লাইক কমেন্টও থাকিব তাৰ লগতে মই মোৰ কৰণীয়খিনিও কৰি যাম ধন্যবাদ আৰু আপোনালোকে যদি সঁচাকৈ বেংগলী ভাষীখিনি হয় অসমীয়া তে প্ৰমাণ কৰিও দেখাওক মুখেৰে মই অসমীয়া ক'লে নহয় কৰি দেখাব লাগে কৰাটো কেনেকুৱা জানে নাজানে যেনেকৈ আজি কালি আপোনাৰ অসমীয়া ভণ্টি এজনীক মানে মোক যিখিনি কৰিলে তাৰপিছত যদি এজন বঙালীয়ে ক'লেহেঁতেন যে ভাই এইজনীটো আমাৰ মানুহ হয় বাদ দিয়া না তেওঁ বন্ধ মাৰিব বিচৰা নাই সেইটো তেওঁৰ ব্যক্তিগত কথা ব'ল আমি যাওঁ সেইষাৰ কথাটো নকলা ন কালি বন্ধ কৰাই বলপূৰ্বকভাৱে তোমালোকে দোকানৰ চাৰ্টাৰ পেলাব চেষ্টা কৰি পেলাই হাত তালি বজালা হেয়াই নেকি তোমালোকৰ হিন্দু অসমীয়া বঙালী একো নকওঁ বাস এইখিনিয়ে যদি হয় অসমীয়া আহা ওলাই যদি ওলাই নাহা ময়ো বুজিম তোমালোক সঁচাই অসমীয়া হয় নে নহয় কালিৰ পৰা মোৰ ঘৰত মানে আমাৰ ঘৰত এজনো মই বেংগলী ভাষী লোকক নাপালো যে তুমি এইখিনি কৰিছা বা মোক সাহস দিবলৈ বা কিবা কৰিবলৈ কোনো নাহিলা কিন্তু অসমীয়া মানুহটো বহুত আহিল বহুত দল সংগঠনৰ লোকো আহিল তোমালোক কিয় নাহিলা মইতো অসমীয়াই হয় তুমিও অসমীয়া হয় মোকতো সুধিব আহিব পাৰিলা হয় বা মোক খবৰ এটাই ল'ব আহিব পাৰিলা হয় মোক ইমানখিনি অপমান কৰিলে মোৰ চৰিত্ৰক লৈ কথা ক'লে ফেচবুকত মোক চৰিত্ৰ লৈ কথা কৰা হৈছে মোৰ বোলে মই যিখন মই MA পঢ়িছিলো এষাৰ কথাও কওঁ মই হুজাৰ কলেজত MA কৰি আছো মোক একগৰাকী নাজানো ফেক আইডি হ'ব তেওঁ যি কথাটো কৈছে যে মোক কলেজত উলিয়াই দিয়া হৈছে বাইদেউ আপোনাক এষাৰ কথা কওঁ আজিও ছাৰ বাইদেউসকলৰ লগত মোৰ কণ্টেক্ট আছে বা মই আজিও কলেজখনৰ লগত সংযোগ আছো মোৰ MA শেষ হ'ল গতিকে মোৰ এতিয়া কলেজত যোৱা কোনো যুক্তি নাই যে আপুনি ক'লে মোক উলিয়াই দিলে বুলি দ্বিতীয় কথা যদি মোক কলেজৰ ছাৰ বাইদেউসকলে বেয়া পায় তে আপুনি এবাৰ গৈ সুধি আহক যে মোক কিমান ভাল পায় গতাটো চাগে আপুনিয়ে খাব তেওঁলোকৰ পৰা মই নাখাওঁ মনত ৰাখিব সত্য ক'বলৈ মই ভয় নকৰো মিথ্যাৰ আশ্ৰয় মই নলওঁ দম মোক নিদিবা দম শুনিবলৈ মই জন্ম হোৱা নাই ভাল পথত চলা
মই তোমালোকৰ লগত আছো, মুছলিমৰ লগতো আছো, বঙালীৰ লগতো আছো, বিহাৰীৰ লগতো আছো, কছাৰীৰ লগতো আছো, লালুং ৰাভা কাৰ্বি সকলো লগত আছো। কিন্তু ভুল পথত চলিবা, মই অসমীয়াৰ লগতো নাথাকো, বঙালীৰ লগতো নাথাকো, মুছলিমৰ লগতো নাথাকো। এয়াই মোৰ তোমালোকলৈ শেষ অনুৰোধ, ভাল পথত চলা, মিছাৰ আশ্ৰয় নোলোৱা আৰু কাৰোবাক বদনাম কৰিবলৈ চেষ্টা নকৰিবা। বাকী বন্ধুবৰ্গসকল, যদি মই ভুলতে যদি কিবা কৈছো মোক ক্ষমা কৰি দিব, যদি মোৰ মুখৰ পৰা নকব লগা কথা কৈছো ক্ষমা কৰি দিব। একচুৱেলি মই বহুত আৱেগিক হৈ গৈছো, মোৰ আৱেগ মই ৰখাব পৰা নাই। একচুৱেলি মোক কালি ৰাতিটোত শুৱা নাই, মোৰ টোপনি নাই, হয়তো মোক দেখি আপোনালোকে বুজিও পাইছে মোৰ চকুত টোপনি নাই। মোৰ এটাই খেয়াল আহি আছিলে, যিজন মানুহে কালি মিছা কথাটো উলিয়াইছিলে যে মই 5জন মানুহ মৰাৰ কাৰণে ভাল পাইছো, মোৰ তেওঁক লাগে, মোক যিকোনো পধ্যে মোক তেওঁক লাগে। মানুহ মৰাৰ কাৰণে মানুহ সুখী হ'ব নোৱাৰে কেতিয়াও, মোক তেওঁক লাগে। আৰু তেওঁ সেই কথাষাৰ কৈ পেলাই মোৰ ঘৰৰ ওচৰত যিমান বেংগলী মানুহ আছিলে, মই নিজে বেংগলী মানুহৰ মাজত থাকো, এইখিনিত মাত্ৰ 4-5 ঘৰ অসমীয়া আছে, সেই গোটেই বেংগলী মানুহখিনিক মোৰ এগেইনষ্ট কৰাই দিছে। আজি মোক কোনো বঙালী মানুহে দেখিব নোৱাৰে লংকাত, তাৰ সেই কথাৰ কাৰণে। কিন্তু প্ৰত্যেক বঙালীয়ে এইটো বিচাৰ কিয় নকৰে যে মই সেই কথা যদি কৈছিলো তাৰ এটা প্ৰমাণ কিয় নাই, কিয় প্ৰমাণ নাই? কিন্তু আপোনালোকে এইটো বিচাৰ, কাৰণ আপোনালোকে অসমীয়াক সঁচাকে ভাল নাপায়। যদি পায় তাৰ বিচাৰ মোৰ লগত কৰক। মই থানাত গৈছো, এজাহাৰ দিছো, সেই ল'ৰাজনক বিচাৰিবলৈ বা সেই ল'ৰাজনক এৰেষ্ট কৰিবলৈ আপোনালোক আহক। মই মানিম তেতিয়া, যে আপোনালোক মোৰ লগত আছে, মই মানিম তেতিয়া। আৰু ক'ব লগা মোৰ একো নাই। বাকী সকলোলৈকে আকৌ শেষবাৰৰ বাবে ধন্যবাদ। জয় আই অসম।